নমস্কাৰ বন্ধুসকল, মই আজি PCR টেষ্টৰ দ্বিতীয় খণ্ডটো লৈ আহিছোঁ আপোনালোকলৈ। আহক ভিডিঅ'টো উপভোগ কৰোঁ। বন্ধুসকল চাওকচোন, ৰেড ছিগনেল পৰিছে। সকলো গাড়ী নিজৰ লাইনত ধুনীয়াকৈ ৰখি দিছে। এখনো গাড়ী একা বেকা হোৱা নাই বা এটা ছাইডৰ পৰা আহি ইটো ছাইডত সোমাই যোৱা নাই। সকলো গাড়ী নিজৰ মতে ধুনীয়াকৈ সুন্দৰকৈ লাইনত আছে। এতিয়া গ্ৰীণ ছিগনেল দিছে, চক কি সুন্দৰকৈ তেখেতলোকে নিজৰ লাইনত নিজে নিজৰ গাড়ীখন আগবঢ়াই লৈ গৈ আছে। আৰু এইটো ছাইডত ৰেড ছিগনেল দিছে, ইয়াত কি সুন্দৰকৈ তেখেতলোকে নিজৰ লাইনত নিজে নিজৰ গাড়ীখন সুন্দৰকৈ পৰিপাটি কৰি ৰখাই থৈছে, দেখিছেনে? আৰু এয়া চক এইফালে কি সুন্দৰকৈ পাৰ্কিং কৰিছে, এখন গাড়ীও বেকাবেকিকৈ নাই। ইমান অতি সুন্দৰকৈ ইমান ধুনীয়াকৈ তেখেতলোকে নিজৰ গাড়ীখন পাৰ্কিং কৰি ৰাখিছে। আৰু আপোনালোকে জানেনে, ইয়াত ট্ৰেফিক ছিগনেলত কোনো পুলিচ নাথাকে। ইয়াত সকলো ঠাইতে কেমেৰা আছে। ট্ৰেফিক ছিগনেল য'ত আছে তাত কেমেৰা আছে। আৰু আপুনি যদি ট্ৰেফিক ছিগনেল নামানি আপোনাৰ গাড়ীখন আগবঢ়াই লৈ যায় বা একা বেকা কৰে, আপোনাৰ ফাইন লাগি যায়। আৰু এই ফাইন ভাৰতীয় মূল্য হিচাপত 10,000, 5,000, 15,000, 20,000 আৰু কিমান টকাৰ ফাইন আছে মই নাজানো কিন্তু ইয়াত সকলোৱে ফাইন বোলা বস্তুটোলৈ ভয় কৰে। কোনোবাই যদি এবাৰ ফাইন দিছে, দ্বিতীয়বাৰলৈ তেওঁ কাণত ধৰে আৰু নিদিওঁ বুলি। বন্ধুসকল ৰাস্তাটো চাওকচোন, কিমান সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে তেওঁলোকে ৰাখে। এই ৰাস্তাত এখন মৰুভূমিৰ ডিজাৰ্ট জেগা হ'লেও, ৰেগিস্তানৰ জেগা হ'লেও কিন্তু ৰাস্তাত অলপো ধূলি নাই। কিমান সুন্দৰ পৰিপাটি কৰি এয়া চাওক, খেজুৰৰ গছবোৰ কি সুন্দৰকৈ তেওঁলোকে কাটি চাফ চিকুণকৈ কৰি ৰাখিছে। এয়া কোনো জাবৰ জংঘল নাই। চাওক কিমান সুন্দৰকৈ কিমান ধুনীয়াকৈ তেওঁলোকে ইয়াৰ প্ৰতিটো জেগা সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে। এয়া দেখি আপোনালোকৰ ভাল লগা নাইনে? আপোনালোকে চাগে ভিডিঅ'টোত দেখিয়ে ভাল পাইছে। কিমান সুন্দৰ ৰাস্তা, কিমান পৰিষ্কাৰ পৰিচ্ছন্ন। বন্ধুসকল আমি আমাৰ গন্তব্য স্থান য'ত আমি কৰোণা পৰীক্ষা কৰিম সেয়া আহি পাই গৈছেহি। আপোনালোকে দেখা পাইছে কেইখনমান গাড়ী সেইফালে লাইন লাগি আছে। হয়, এখেতলোকে গাড়ীৰ ভিতৰত বহি থকাৰ পৰাই আপোনাৰ কৰোণাৰ চেম্পুল ল'ব। আৰু ইয়াত আপুনি গাড়ীৰ পৰা নামি যাব প্ৰয়োজন নাই। তেখেতলোকৰ ওচৰত এটা স্কেনাৰ ID মেচিন আছে, যিটো মেচিনত আমাৰ IDখন সংযোগ কৰি দিম আৰু কম্পিউটাৰৰ ওচৰত ভিতৰত বহি থকা ব্যক্তিজনে আমাৰ তথ্য সংগ্ৰহ কৰিব। আৰু সেই সকলো তথ্য ওলাই যোৱাৰ পিছত তেওঁ এটা ষ্টিকাৰ উলিয়াব, যিটো ষ্টিকাৰত আমাৰ নাম আৰু নাম্বাৰ লিখা থাকিব। সেই ষ্টিকাৰটো আমাৰ যিটো কৰোণা চেম্পুলৰ পেকেট আছে সেই পেকেটটোৰ ওপৰত তেখেতে লগাই দিব। বন্ধুসকল এই ID কাৰ্ডখনৰ বিষয়ে মই আপোনালোকক পিছৰ ব্লগটোত আপোনালোকক জনাম। বন্ধুসকল মোৰ সতীৰ্থ বন্ধু বিজয় এতিয়া কৰোণা পৰীক্ষাৰ বাবে সাজু হৈছে। উপভোগ কৰক তেওঁ কৰোণা পৰীক্ষা কৰোঁতে কেনেকুৱা ছিটুৱেশ্যন হৈছিলে, কণ্ডিশ্যন হৈছিলে। তাৰপিছত মোৰো চাবচোন, মোৰো কেনেকুৱা হৈছিলে। বন্ধুসকল মোৰ অৱস্থাটো চাব দেই। মই ছিটটোত হাতখনে মুঠি মাৰি ধৰি লোৱা আছে। অৱস্থাটো চাওক মোৰ কি হৈ গ'ল। মাই গড বাপ্পা ৰে। हम लोग को PCR टेस्ट हो गया, মানে এতিয়া PCR টেষ্ট শেষ কৰিলোঁ। এখন আমাৰ ID কাৰ্ডখন ভৰাইছিলোঁ, ID কাৰ্ডখন দিওঁতে এইটো আমাৰ গোটেই ডিটেইলছ ওলাই গ'ল। আৰু ইয়াত এনেকৈ PCR টেষ্ট কৰা হয়। আৰু আমাৰ এটা মোবাইলৰ এপ আছে, সেই এপটোত আমাৰ PCR টেষ্টৰ সকলো বিতং তথ্য আহি যায়। আৰু আমি ভেকচিন ল'লোঁ, সেই ভেকচিনৰ বিষয়েও আহে, ভেকচিনৰ চাৰ্টিফিকেট। আৰু এতিয়ালৈকে মই PCR টেষ্ট কমচে কম 28 বাৰমান হ'ল। 28 বাৰ মই PCR টেষ্ট কৰিছোঁ। আৰু যি পাৰোঁ ভিডিঅ' দেখুৱাই গৈ থাকিম। এয়া মোৰ বন্ধু বিজয় হয়। বিজয় হাই। আৰু এয়া ড্ৰাইভাৰ আমাৰ কেৰেলা হয়। ভैया হাই। বন্ধুসকল আপোনালোকে ভাবিছে ৰেড ছিগনেল হৈ আছে, গাড়ীও নাই, পুলিচো নাই, গাড়ীখন পাৰ কৰি লৈ যাওঁ। নাই, নোৱাৰিব। ইয়াত ক'ৰ পৰা
ফটো মাৰিব আপোনাৰ গাড়ীখনত, আপুনি গমেই নাপাব। যেতিয়া আপোনাৰ মোবাইলত টিং কৰি মেছেজটো আহিব, যেতিয়া দেখিব আপোনাৰ ইমান টকাৰ ফাইন, তেতিয়াহে আপুনি গম পাব, মোৰ যে ফাইন কাটিলে। আমি এতিয়া গ্ৰীণ ছিগনেল পাইছোঁ, আমাৰ গাড়ীখন আমি পাৰ কৰি লৈ আহিছোঁ। বন্ধুসকল চাওকচোন, কি সুন্দৰকৈ পানীৰ যোগান ধৰিছে গছপুলিবোৰত। ইয়াত বৰষুণ বৰ বেছিকৈ নহয়, খুব কমকৈ হয়, সেইবাবে ইয়াত গছপুলিবোৰত পানী যোগান ধৰা হয়। বন্ধুসকল, মই থকা পঞ্চতৰা হোটেল এইখনেই। এই হোটেলখনৰ নাম হ'ল মেৰিয়ট, আৰু মই এই হোটেলখনতেই কোৱাৰেণ্টাইন কৰি আছোঁ। মই এই হোটেলখনতে 20 দিন কোৱাৰেণ্টাইন কৰিম। এই 20 দিন আমাৰ কোম্পানীৰ ৰুল হয়, সেইবাবে 20 দিন কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছে। বন্ধুসকল, আপোনালোকলৈ ধন্যবাদ। আপোনালোকে আজি মোক অকণমান সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। বন্ধুসকল, আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক কমেণ্টত জনাব। আপোনালোকে যদি ভাল পাইছে মোক জনাব, মই আগলৈ আৰু ভিডিঅ' দি যাম। আৰু ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ। জয় আই অসম।